চৰ্চাত নাৰায়ণপুৰৰ এজন কচাই দীপু বৰুৱাই গঢ়ি তুলিছে একত্ৰিত যুৱ মঞ্চ নামৰ এটা অনুষ্ঠান। গাঁঠিৰ ধৰণেৰে গঢ়ি তুলিছে অসমীয়া কেৰি। বাঁহ কাঠেৰে নিৰ্মাণ কৰিছে আটক ধুনীয়া পুথিভঁৰালটো। দীপু বৰুৱাৰ প্ৰচেষ্টাৰে শলাগ লৈছে এতিয়া সকলোৱে। এনেকুৱা চিন্তাধাৰা জাগ্ৰত হোৱাটো আজিৰ দিনত বহুত বিৰল। বহুতো ধনী মানুহ চাগে টকা পইচা থাকে, কিন্তু তেওঁলোকৰ মনলৈ এনেকুৱা যোগাত্মক দৃষ্টিকোণবিলাক কৰেৰে ভাবিব পৰা ক্ষমতালৈকে দেখা পোৱা নাই। সমাজৰ উন্নতিৰ কাৰণে, আজিৰ প্ৰজন্মৰ উন্নতিৰ কাৰণে, ভৱিষ্যতে আমাৰ ল'ৰা ছোৱালীবিলাকে নিজৰ ভৰিৰ ওপৰত থিয় হ'বৰ কাৰণে যি জ্ঞানৰ প্ৰয়োজন, তাৰ কাৰণে চিন্তা কৰি এই দীপুৱে নিজে মুৰ্গী কাটি বেচি যি দুপইচা লাভ কৰিছে, তাৰ পৰাই এটা পুথিভঁৰাল বনাবৰ কাৰণে ভাবিব পৰাটো কম ডাঙৰ কথা নেকি? সেইকাৰণে মই ভাবিছোঁ এনেকুৱা ধৰণৰ মই মহান ব্যক্তিবিলাক বুলি কৰ ভিতৰত এজন বুলি ক'ব পাৰোঁ। মই দীপু বৰুৱা, অসমীয়া গিৰি কৰ্ম একজাগৰণ। আমাৰ উদ্দেশ্য এটাই, প্ৰত্যেকজন অসমীয়াই স্বাৱলম্বিত হ'ব লাগে, শিক্ষাৰ প্ৰতি গুৰুত্ব আৰোপ কৰিব লাগে। কণ কণ শিশুসকল আছে, যান্ত্ৰিকতাৰ যিখিনি মোবাইল ফোন সেইখিনিৰ পৰা দূৰ কৰি আনি আমি কিতাপৰ প্ৰতি আকৃষ্ট কৰাব লাগে। প্ৰত্যেকজন অভিভাৱকে এটা শুদ্ধ চিন্তা কৰিব লাগে, কিতাপৰ প্ৰতি আকৃষ্ট কৰাব লাগে। পৰৱৰ্তী সময়ত জীয়াই থকালেতো কৰি যাম। আৰু যেনেকৈ আমি এতিয়া পুথিভঁৰাল চাওঁ, পুথিভঁৰাল হিচাপে থাকিব। আৰু বিভিন্ন আমাৰ যিখিনি আমাৰ কলা সংস্কৃতি আছে, সেইখিনি আমি লাহে লাহে ইয়াৰ ওপৰত এইটো কৰিম চিন্তা কৰি আছোঁ। আৰু আমাৰ যিখিনি জনজাতীয় মানে পুৰণি যিখিনি বস্তু আছে, যেনেকৈ আমাৰ জাকৈ, জাপি ইত্যাদি তেনেকুৱা বস্তু আমি ইয়াত আনি